আগতে মই যেতিয়াই তোমাৰ বিষয়ে ভাবিছিল তেতিয়াই তোমাৰ মেছেজ আহি গৈছিল। এতিয়া তোমাক বাৰে বাৰে মেছেজ কৰিলেও তুমি ৰিপ্লাই নকৰা। আগতে এদিনতে 1000টা কথা পাতিছিলোঁ। এতিয়াতো হোৱাটছএপৰ চাটখন অলপ স্ক্ৰল কৰিলেই তাৰিখবোৰ সলনি হৈ যায়। এই পৰিৱৰ্তনটো মই চাব পৰা নাই। তুমি সকলো সুধিছিলা মোক, মই দিনটোত কি কৰিলোঁ কি নকৰিলোঁ। বাই বুলি কোৱাৰ পাছতো কথা শেষ নহৈছিল। এতিয়াতো কাইলৈ কথা পাতিম বুলি তুমি অফলাইন গুচি যোৱা। মই জানো তোমাৰ এই কাইলৈৰ দিনটো কেতিয়াও নাহে। মোৰ অভ্যাস তুমিয়ে সলনি কৰিলা। এতিয়া ৰাতি শুব নোৱাৰোঁ। পাৰ্থক্য ইমানেই যে আগতে তোমাৰ সৈতে কথা পাতিবলৈ সাৰে আছিলোঁ আৰু এতিয়া তোমালে মনত পৰি টোপনি নাহে। মই আমাৰ পুৰণা মেছেজবোৰ পঢ়ি এইটোৱে ভাবি থাকোঁ, আচলতে মোৰ ভুল ক'ত হৈ গ'ল।